নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত লসাগুৰ জেনেৰেল মেথড আৰু ট্ৰিকৰ সহায়ত ইয়াক কেনেদৰে নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে পলম নকৰি আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ এটি অতি গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। সেইটো হৈছে লসাগু। আৰু বিভিন্ন চাকৰি সম্বন্ধীয় পৰীক্ষাসমূহত লসাগুৰ প্ৰশ্ন আহিয়ে থাকে। তাৰোপৰি ভগ্নাংশৰ যেতিয়া যোগ বিয়োগ সৰল কৰিবলৈ দিয়া হয়, তেতিয়া আমাৰ লসাগু অতিকৈ বা গসাগু অতিকৈ আমাৰ গুৰুত্বপূৰ্ণ এটি বিষয়। তো গতিকে আজি আমি প্ৰথমতে লসাগুৰ বিষয়ে শিকিম। তো লসাগুনো কি? আচলতে লসাগুটো হৈছে সংক্ষেপত আমাৰ লসাগু কোৱা হয়। ইয়াৰ ফুল সম্পূৰ্ণ ৰূপটো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। তো লঘিষ্ঠ মানে আপোনালোকে জানে, লঘিষ্ঠ মানে সৰু, সাধাৰণ মানে আমাক যি 2-3টা সংখ্যা দিয়া হয় তাৰেই 2-3টাৰে যিটো কমন মিল থকা সেইটো হৈছে সাধাৰণ গুণিতক, অৰ্থাৎ গুণিতকৰ মিল থকা। আমি যদি ইয়াৰে কনচেপ্টটো ল'বলৈ যাওঁ, তো কনচেপ্টটো ধৰা হওক আমি দুটা সংখ্যা লৈছোঁ 3 আৰু 4। এই 3 আৰু 4 সংখ্যাটোত আমি যেনিবা কি কৰিব লাগে, লসাগু উলিয়াব লাগে। তো তাৰ আগতে আমি গুণিতকবিলাক আমি উলিয়াই ল'ব লাগিব। গুণিতকনো কি? তো এতিয়া আমি 3ৰ গুণিতকবিলাক লিখি ল'ম। 3ৰ গুণিতক 3 অৰ্থাৎ 3ৰ লগত 1 পূৰণ কৰিলে 2 পূৰণ কৰিলে কিমান হয়, অৰ্থাৎ 3ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰিলে যিটো হয় আমাৰ, সেইটো হৈছে 3ৰ গুণিতক। অৰ্থাৎ 3ৰ গুণিতকবিলাক যদি আমি চাওঁ, তেতিয়াহ'লে 3ৰ গুণিতক আমি দেখিম যে 3ৰ গুণিতক হৈছে 3, 6, 9, 12, 15 এনেকৈ আমি বহুত লিখিব পাৰোঁ। মই 24লৈকে লিখিছোঁ, আৰু আছে বহুত আছে। তো ঠিক একেদৰে 4ৰ গুণিতক যদি চাওঁ, আমি 4ৰ গুণিতককেইটাও লিখি লৈছোঁ। তো এতিয়া আমাৰ গুণিতকবিলাক লিখা হোৱাৰ পিছত আমি উলিয়াব লাগিব যে 3 আৰু 4ৰ সাধাৰণ গুণিতক। সাধাৰণ মানে যিটো গুণিতক তোমাৰ 3ৰো হয় আৰু 4ৰো হয়। তো এনেকুৱা সাধাৰণ গুণিতকবিলাক আমি বিচাৰি উলিয়াব লাগিব। তো আমি যদি চাওঁ, তে ইয়াতে 3ৰ গুণিতক এটা 12 হয়, 4ৰ গুণিতক এটা 12 হয়। গতিকে 3 আৰু 4ৰ সাধাৰণ গুণিতক আমি এটা পালোঁ কি 12। একেদৰে আকৌ যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে দেখিম যে 24ৰে 24ক 3ৰে হৰণ যায়। তাৰোপৰি 4ৰো এটা গুণিতক হৈছে কি 24। তো আমি দুটা পালোঁ। তো এনেকৈ যদি আমি আগবাঢ়ি যাওঁ, তেতিয়াহ'লে আমি 36 3ৰ গুণিতক হ'ব আৰু 4ৰো গুণিতক হ'ব। গতিকে আমি 36টোও এনেকৈ লিখিব পাৰোঁ। তো এতিয়া আমি এই সাধাৰণ গুণিতককেইটা লিখাৰ পিছত আমি চাব লাগিব এই সাধাৰণ গুণিতককেইটাৰ ভিতৰত আটাইতকৈ সৰু কোনটো। তো আমি যদি চাওঁ, এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু হৈছে কিমান 12। অৰ্থাৎ এই 12 গুণিতকটোক অকল 3ৰে আৰু 4ৰে বিভাজ্য যায়। আৰু লগতে এই সংখ্যাটো 3 আৰু 4ৰে যোৱা আটাইতকৈ সৰু সংখ্যা। তেতিয়া এই সৰু সংখ্যাটোকে কোৱা হ'ব লসাগু, অৰ্থাৎ লঘিষ্ঠ সাধাৰণ গুণিতক। অৰ্থাৎ আমি এই গোটেইকেইটা গুণিতক পালোঁ, ইয়াৰ ভিতৰত যিটো সৰু সেইটোৱে হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক। অৰ্থাৎ 3 আৰু 4ৰ গুণিতক হ'ব কি 12। এতিয়া আপোনালোকক বিভিন্ন সংখ্যাৰ লসাগু কেনেদৰে নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰিম। তো আমি প্ৰথমতে জেনেৰেল মেথড পদ্ধতিৰ সহায়ত আমি লসাগু কেনেদৰে নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আলোচনা কৰোঁ। তো জেনেৰেল পদ্ধতিৰ ভিতৰত আমাৰ সাধাৰণতে হৰণ পদ্ধতিৰ কথাটোৱে আহি পৰে। তো হৰণ পদ্ধতিৰ সহায়ত বিভিন্ন সংখ্যাৰ কেনেদৰে লসাগু উলিয়াব পাৰি আপোনালোকে অলপ মন দি চাব। তো এনেকুৱা আমাক দিয়া আছে, আমাক যেনিবা এটা সংখ্যা দিয়া আছে 2, 4, 10, 15, এইটো এটা দিয়া আছে যেনিবা। এইকেইটাৰ আমি কি উলিয়াব লাগে, লসাগু উলিয়াব লাগে। তো এনেকুৱা দিয়া থাকিলে আমি সদ্যহতে কি কৰোঁ যে 2, 4, 10, 15 এই গোটেইকেইটাক আমি সৰল নিয়ম পদ্ধতিৰে আমি কি কৰোঁ, হৰণ কৰোঁ। তো এইবিলাক হৰণ কৰোঁতে আপোনালোকে এটা কথা মন কৰিব যে কিহেৰে হৰণ দিম এইটো বেছি নাভাবিব। তো এনেকুৱা ধৰণৰ হৰণ পদ্ধতিত সদায় আমি মৌলিক সংখ্যাৰে আমি হৰণ দিওঁ, আৰু সংখ্যাবিলাক সদায় সৰুৰ পৰা ডাঙৰলৈকে আমি দি যাওঁ। তো মৌলিক সংখ্যাবিলাক আমাৰ 2, 3, 5, 6 নহয় 7। তো এইবিলাক সংখ্যাৰে আমি হৰণ দি যাম। তো আমি প্ৰথমতে দেখিম যে 2, 4, 10 আছে। গতিকে আমি এই গোটেইকেইটা কিহেৰে হৰণ যায়, 2ৰে যায়। তো 2ৰে দিলে 2ক কেইবাৰ যাব, 1 বাৰ যাব, 4ক কিমান 2 বাৰ, 10ক কিমান 5 বাৰ, 15ক যিহেতু নাযায় গতিকে আমি 15ৰে লিখি থওঁ। তাৰপিছত আকৌ আমি চাম 2ৰে যায় নেকি। তো 2ৰে যায়, 2 এটা আছে যিহেতু, গতিকে আমি 2ৰে দিমেই। তো ইয়াতে 1 আছে, 1, 2ক 1 বাৰ যাব, এই দুটাক নাযায় যিহেতু, গতিকে 5 লিখিম আৰু ইয়াতে 15ৰে লিখিম। তো এতিয়া আমি যদি চাওঁ, এতিয়া 2ৰেতো নাযায় আকৌ, এতিয়া 3ৰে যাব, 3ৰে 15ক যাব, 3ৰে ইয়াক 1, 1, 5ক নাযায়, 5এ লিখিম, 15ক কিমান বাৰ যাব, 5 বাৰ যাব। তো এতিয়া যদি আমি চাওঁ 3ৰেতো নাযায় আকৌ, এতিয়া কিহেৰে যাব, 5এৰে যাব। 5এৰে গ'লে কিমান হ'ব, 1, 1, 5ক 1, 1। অৰ্থাৎ
এই গোটেইকেইটা সংখ্যাৰে লসাগুটো কি হ'ব এই গোটেইকেইটা আমি সংখ্যা কি কৰিম এতিয়া পূৰণ কৰিম কিমান হ'ব 2 * 2 * 3 * 5 অৰ্থাৎ 2 2 * 4 4 3 * 12 5 12 কিমান 60 অৰ্থাৎ 2 4 10 আৰু 15 লসাগু হ'ব কিমান 60 তো এনেদৰে আমি হৰণ পদ্ধতিৰ সহায়ত আমি লসাগু উলিয়াব পাৰোঁ আমি ইতিমধ্যে লসাগুৰ কনসেপ্ট আৰু হৰণ পদ্ধতিৰ সহায়ত কেনেদৰে নিৰ্ণয় কৰিব লাগে সেই বিষয়ে শিকিলোঁ এতিয়া আহিছোঁ আমি অতিকৈ গুৰুত্বপূৰ্ণ বিষয়লৈ যে লসাগু আমি ট্ৰিকৰ সহায়ত অতি সহজত কেনেদৰে উলিয়াব পাৰোঁ তো এতিয়া চাব আপোনালোকে যে আমাক যদি এইটো যেনিবা দিয়া আছে 2 4 8 12 আৰু 24 এই গোটেইকেইটা সংখ্যাৰ আমি কি উলিয়াব লাগে লসাগু উলিয়াব লাগে তো এইটো সিৰিজলৈ আপুনি মন কৰিব যে ইয়াতে যদি আমি চাওঁ আটাইতকৈ ডাঙৰ সংখ্যাটো চাম প্ৰথমতে ইয়াতে ডাঙৰ সংখ্যাটো কি আছে 24 আছে আৰু যদি আমি বাকি সংখ্যাবিলাক চাওঁ আমি তেতিয়াহ'লে 2 ৰেও তোমাৰ 24 হৰণ যায় 4 ৰেও তোমাৰ 24 হৰণ যায় 8 ৰেও তোমাৰ 24 হৰণ যায় 12 ৰেও তোমাৰ 24 হৰণ যায় তো যিকেইটা সংখ্যাৰে হৰণ যায় সেই সংখ্যাকেইটা কাটি দিয়া তো সংখ্যাকেইটা কাটি দিয়াৰ পিছত যদি গোটেইকেইটা সংখ্যাৰে তোমাৰ 24 হৰণ যায় তেতিয়াহ'লে এই গোটেইকেইটা সংখ্যাৰ লসাগুটো হ'ব কিমান 24 নেক্সট আহিছোঁ আমি 2 নম্বৰ ট্ৰিকটোলৈ তো এতিয়া চাব যে ইয়াতে সংখ্যাবিলাক কি আছে 3 6 18 20 আৰু 36 তো এইকেইটা সংখ্যাক যদি আমি চাওঁ ইয়াৰে সকলোতকৈ ডাঙৰ সংখ্যাটো আছে 36 তো আমি এই 36ক 3 ৰে হৰণ যায় 3টো কাটি দিলোঁ 6 ৰে হৰণ যায় 6টো কাটি দিলোঁ 18 ৰে হৰণ যায় 18টো আমি কাটি দিলোঁ এতিয়া হৰণ নাযায় কিহেৰে আমাৰ 20 আৰু 36 ৰে তো এই দুটা আমি কি কৰিম এতিয়া এই 36টো আমি চাম 36টো আমি 36 লিখি ললোঁ আকৌ 20ক আমি ভাগ কৰিব পাৰোঁ কেনেকৈ 4 * 5 আমি 20ক ভাগ কৰিব পাৰোঁ 4 * 5 তো এই 4 ৰে কিন্তু 36ক হৰণ যায় কিন্তু নাযায় কিহেৰে 5 ৰে অৰ্থাৎ এই দুটা সংখ্যা এতিয়া আমি 5 ৰে যেহেতু হৰণ নাযায় 36 আৰু 5 পূৰণ কৰিলে যেটো হ'ব হেতু আমাৰ হ'ব এই সংখ্যা এই সিৰিজটোৰ কি লসাগু তো 36 আৰু 5 পূৰণ কৰিলে হ'ব কি 180 তো 180 হ'ব তোমাৰ এই সিৰিজটোৰ কি লসাগু নেক্সট আহিছোঁ আমি 3 নম্বৰটোলৈ তো ইয়াতে আছে 12 আৰু 18 লসাগু উলিয়াব দিছে তো এতিয়া এনেকুৱা দুটা সংখ্যা থাকিলে আমাৰ কি কৰিম আমি এই সংখ্যা দুটা কিহেৰে হৰণ যায় আটাইতকৈ ডাঙৰ সংখ্যা কিহেৰে হৰণ যায় হেতু চাম তো যদি আমি চাওঁ তেতিয়াহ'লে দেখিম যে 6 ৰে 12ক যায় 2 বাৰ আৰু 6 ৰে 18ক যায় কিমান 3 বাৰ তো আমি কাটিছোঁ কিহেৰে 6 ৰে 6টো আমি এনেকৈ মনতে ভাবি ল'ম তো ইয়াতে কিমান থাকিল 2 থাকিল 3 থাকিল এই গোটেইকেইটা সংখ্যা পূৰণ কৰিলে হ'ল 2 পূৰণ 3 পূৰণ আৰু আমি যেটো সংখ্যাৰে কাটিছোঁ তো 2 3 গুণ 6 6 6 গুণ কিমান হ'ব 36 অৰ্থাৎ 12 আৰু 18ৰ লসাগু হ'ব 36 একেদৰে আমি 4 নম্বৰটোলৈ যদি চাওঁ তো তেতিয়া হয় একে আমি নিয়ম যদি প্ৰয়োগ কৰোঁ তো 12ক যাব 6 ৰে 2 বাৰ 12ক যাব 18ক যাব 6 ৰে 3 বাৰ 24ক যাব 6 ৰে কিমান বাৰ 4 বাৰ তো আমি কিহেৰে দিছোঁ 6 ৰে দিছোঁ আকৌ যদি আমি চাওঁ ইয়াতে 2 আছে 4 আছে এই দুটাকটো আকৌ যায় তো ইয়াক যাব 2 ৰে একবাৰ তো 3টো নাযায় তো আমি 3 লিখিম আকৌ 4ক যায় কিমান 2 বাৰ তো আমি কিমানেৰে কাটিলোঁ এবাৰ 2 ৰে কাটিলোঁ তো এতিয়া তলত যিকেইটা সংখ্যা আছে সেই সংখ্যাকেইটা পূৰণ কৰিলে হ'ল কি হ'ব 2 3 গুণ 6 6 6 গুণ 36 আৰু 2 পূৰণ কৰিলে হ'ব কিমান 72 অৰ্থাৎ এইকেইটা সংখ্যাৰ লসাগু হ'ব কিমান 72 নেক্সট আহিছোঁ আমি 5 নম্বৰটোলৈ তো ইয়াতে যদি চাওঁ এইটো 7ক নাযায় হৰণ তো আমি 12 আৰু 18ক যদি চাওঁ 12ক যাব 6 ৰে 2 বাৰ 18ক যাব 6 ৰে 3 বাৰ তো আমি কিহেৰে কাটিছোঁ 6 ৰে কাটিছোঁ তো এতিয়া আমি এই গোটেইখিনি পূৰণ কৰি ল'ম প্ৰথমতে 2 পূৰণ 3 6 6 গুণ কিমান 36 আৰু যেটো সংখ্যা আমাৰ কাটাকাটি যোৱা নাই হেতু সংখ্যাক আমি ডাইৰেক্ট ইয়াতে পূৰণ কৰি দিম তো 36 আৰু 7 পূৰণ কৰিম তো এটা কথা লক্ষ্য কৰিব যে ইয়াতে যদি সংখ্যাটো যদি মৌলিক সংখ্যা থাকে তেতিয়াহ'লে আমি ডাইৰেক্ট পূৰণ কৰিম যদি মৌলিক সংখ্যা নাথাকে তেতিয়াহ'লে কিন্তু আমি আগৰ যেটো আমি 2 নম্বৰ নিয়ম কৰিলোঁ সেই 2 নম্বৰ নিয়মটোৰ নিচিনা কৰিব লাগিব তো 36 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 252 তো এতিয়া আমি এটা বেলেগ নিয়ম চাওঁ যদি এনেকুৱা ধৰণৰ সংখ্যা থাকে যেনিবা দিয়া আছে আমাক 7 আৰু 11ৰ লসাগু উলিয়াব দিছে তো এনেকুৱা ধৰণৰ যদি সংখ্যাৰ আমাক লসাগু উলিয়াব দিয়ে তেতিয়াহ'লে আমি দেখিম যে 7টো তোমাৰ এটা প্ৰাইম নম্বৰ মৌলিক সংখ্যা আৰু 11টো তোমাৰ এটা মৌলিক সংখ্যা তো এনেকুৱা ধৰণৰ যদি আমাক লসাগু উলিয়াব দিয়ে তেতিয়াহ'লে ডাইৰেক্ট সংখ্যা দুটা পূৰণ কৰিলে হ'ল অৰ্থাৎ 7 আৰু 11 পূৰণ কৰিলে যিমান হ'ব সেইটোৱে হ'ব আমাৰ কি লসাগু অৰ্থাৎ 77